অসম নগালেণ্ড সীমান্তত অৱস্থিত উৰিয়ামঘাটৰ 1 নং চেনপুৰ গাঁৱত 43টা অসমীয়া পৰিয়ালে প্ৰায় 800 বিঘা মাটিত খেতি কৰিব নোৱাৰাৰ যি এটা পৰিস্থিতি হৈ আছে, এই পৰিস্থিতিৰ বুজ ল'বলৈ আজি আমি উৰিয়ামঘাটৰ বিভিন্ন দল সংগঠন তথা সমাজকৰ্মীৰ হৈ আজি উক্ত চেনপুৰ গাঁওখন আমি আজি পৰিভ্ৰমণ কৰিলোঁ। পৰিভ্ৰমণ কৰাৰ পাছত আমি চেনপুৰ গাঁৱৰ ৰাইজৰ সৈতে এক আলোচনাত মিলিত হওঁ। তেখেতসকলে আমাক জনাইছে যে প্ৰায় 4 বছৰ ধৰি তেখেতসকলে উক্ত মাটিখিনিত খেতি কৰিব পৰা নাই। এই ক্ষেত্ৰত আমি অসম চৰকাৰ তথা ধনশিৰি মহকুমা প্ৰশাসনক আমি এটাই কথা দাবী জনাব বিচাৰিছোঁ যে ইয়াত কি কাৰণত অসমীয়া 43টা পৰিয়ালে আজি 4 বছৰ ধৰি প্ৰায় 800 বিঘা মাটিত খেতি কৰিব পৰা নাই। এই ক্ষেত্ৰত আমি এটা ডাঙৰ ৰহস্যৰ গোন্ধ পাইছোঁ। যিহেতু আগন্তুক 21 চন আহি আছে, এই আগন্তুক 21 চনৰ যি নিৰ্বাচন, সেই নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়ে ইয়াত কিছুমান দুষ্ট চক্ৰই আজি 4 বছৰ ধৰি খেতি কৰিব নোৱাৰা অৱস্থাৰ আজি পেপাৰ মিডিয়া হওক বা প্ৰিণ্ট মিডিয়া হওক, এইবিলাকৰ ক্ষেত্ৰত ৰাইজৰ মাজত এক বিভ্ৰান্তি সৃষ্টি কৰিবলৈ যিটো এক ষড়যন্ত্ৰ বুলি আমি ইয়াত অনুমান কৰিছোঁ। আমি শেষত এটাই কথা মহকুমা প্ৰশাসনক অনুৰোধ জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰে উক্ত 800 বিঘা মাটিত 43টা পৰিয়ালে যাতে খেতি বাতি কৰি নিজৰ পৰিয়ালটোক পোহপাল দিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি মহকুমা প্ৰশাসনক অনুৰোধ জনাইছোঁ।